তো ছাত্ৰ ছাত্ৰীসকল আজি আমি কৰিম 2 নম্বৰৰ একটো কেলে যোৱা ভিডিঅ'বিলাকত আমি 1 নম্বৰৰ গোটেইখিনি সমাধান কৰিলোঁ হয়নে গোটেইখিনি প্ৰশ্নৰ সমাধান কৰিলোঁ তো এতিয়ালৈকে যদি তোমালোকে 1 নম্বৰবিলাক চোৱা নাই এতিয়াই গৈ চাই লোৱা এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তোমালোকে সেই ভিডিঅ'ৰ লিংকবিলাক পাই যাবা বা মোৰ চেনেলটো ভিজিট কৰি বাকিবোৰ অংক তোমালোকে চাই লোৱা ঠিক আছে এতিয়া আমি বেছি কথা নাপাতো আমি এটা 2 নম্বৰটো কৰিম আহা 2 নম্বৰটো কি কৈছে প্ৰশ্নটো এবাৰ পঢ়ি লওঁ চাই লওঁ আহা a আৰু b কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণ জোৰৰ অহিম সংখ্যক সমাধান থাকিব তো তলত ৰৈখিক সমীকৰণ জোৰ মানে এটা আৰু এটা জোৰ এজোৰ দিয়া আছে হয়নে নহয় তো আমাক কি উলিয়াব লাগিব আমাক a আৰু b উলিয়াব কৈছে চোৱা আমাক a আৰু b উলিয়াব কৈছে এই ৰৈখিক সমীকৰণ জোৰৰ অহিম সংখ্যক সমাধান আছে বুলি কৈছে তো আমি কি চাব লাগিব ইয়াত অহিম সংখ্যক সমাধান থাকিলে কি ফৰ্মুলা হয় কোনটো শৰ্ত হয় হয়নে কি কন্ডিশন হয় তো আমি চাই লওঁ আহা অহিম সংখ্যক সমাধান থাকিলে পেজটো লুটিয়াই চোৱা পেজ নম্বৰ তোমালোকৰ 65 মানত চোৱা এটো চোৱা অহিম সংখ্যক সমাধান থাকিলে আমাৰ এই কন্ডিশনটো হ'ব চাই লোৱা ভালকে দেই আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম a1/a2 b1/b2 সমান c1/c2 তো চোৱা ছাত্ৰ ছাত্ৰীসকল মই অংকটো পাতি ললো হয়নে নহয় আমি কি উলিয়াব লাগে আমি a আৰু b উলিয়াব লাগে তো আমি চাওঁ অহিম যেহেতু সমীকৰণ জোৰৰ অহিম সংখ্যক সমাধান আছে হয়নে নহয় সমীকৰণ জোৰৰ অহিম সংখ্যক সমাধান আছে हेलो रतन অহিম সংখ্যক अरे ना कैसा लगला এই ধান আছে যেহেতু সমীকৰণ জোৰৰ অহিম সংখ্যক সমাধান আছে গতিকে কি হ'ব ছাত্ৰ ছাত্ৰীসকল a1/a2 b1/b2 সমান c1/c2 দেই এতিয়া চোৱা আমি কি কৰিম অহিম সংখ্যক সমাধান থাকিলে এইটো হ'ব ন তো ছাত্ৰ ছাত্ৰীসকল ইয়াত মানটো বহাই দিও আহা a1 হয় নে নহয় a1 মানে x ৰ লগত যেটো আছে এটো a1 হ'ব হয় না x ৰ হক কিমান ইয়াত 2 তো আমাৰ a1 ইয়াত চাও ইয়াত আমাৰ x ৰ হক কিমান আছে x ৰ হক a - b আছে মানে x ৰ লগত কি আছে a - b তো এটো a2 হ'ব হয় না নহয় তো ইয়াত আমি a - b লিখি লও ঠিক আছে এটা b1 চাও কি হ'ব আমাৰ y হক কিমান 3 হয় না নহয় তো এটো আমাৰ 3 টো b1 হ'ব আৰু b2 কিমান হ'ব a + b হয় না নহয় আমি ইয়াত a + b লিখি লও c1 কিমান হ'ব সোয়া ইয়াক আমি সমান চিহ্ন ইফালে লৈ আনিলে মাইনাসত আহিব না -7 হ'ব হয় না নহয় আৰু ইয়াক আমি সমান চিহ্ন ইফালে আনিলে কি হতা আহি যাব ইউ মাইনাসত আহি যাব 3a + b - 2 হৈ যাব হয় না এটো হ'ব তো সোয়া মাইনাস কাটা কৰি যায় দে আমি কাটি দিব পাৰিম তো ছাত্ৰ ছাত্ৰী সকল এতিয়া আমি a2 সমান এটো লিখি লও ইয়াত কাৰণ a2 সমান a2 সমান a2 তিনটাই সমান ন এটো ইয়াৰ সমান এটো ইয়াৰ সমানো হ'ব এটো ইয়াৰ সমান এটো ইয়াৰ সমানো হ'ব হয় না তো মই এটা এটো সমান এটো লিখিলাম দে 2a - b সমান কিমান 3/a + b কমা চিন দিম এটা মই এটো সমান এটো লিখি দিম পাৰ্ট কে বেলেগ কে লিখি দিম দে 7/3a + b - 2 এটো লিখি দিও এতিয়া সোয়া ছাত্ৰ ছাত্ৰীসকল কি হ'ব এটো ক্ৰস কৰি দিও এটো লগত এটো আমি পূৰণ কৰি দিম তো আৰু এটো লগত এটো ক্ৰস কৰি দিম তো 3 পূৰণ a কি হ'ব 3a 3 পূৰণ b কি হ'ব 3b হয় নে নহয় 2 পূৰণ a 2a 2 পূৰণ b 2b হৈ যাব ঠিক আছে তেনেকৈ এটো 3 পূৰণ 3 কিমান হৈ যাব 9a 3 পূৰণ b কি হ'ব 3b হৈ যাব আৰু 3 পূৰণ 2 কিমান হ'ব 3 দুগুণ 6 হৈ যাব তেনেকৈ 7 পূৰণ a 7a হৈ যাব আৰু 7 + b কিমান হৈ যাব 7b হৈ যাব দেই ছাত্ৰ ছাত্ৰীসকল এতিয়া চাও আমি কি কৰিব পাৰো
এ থকাবিলাকক আমি কি কৰি দিব পাৰিম চোৱা ই সমান চিন এইফালে তো ছাত্ৰ ছাত্ৰীসকল চাওঁ কি হ'ব চোৱা এইটো আৰু এইটো বিয়োগ কৰিব পাৰিম আমি দেই তো ইয়াক আমি ইফালে লৈ আনো তোমালোকৰ অলপ খেলি মেলি লাগিব পাৰে তো চোৱা 3a - 2a হ'ব হয়নে -3b - 2b সমান কিমান হ'ব 0 কাৰণ ইফালে গোটেইখিনি আমি ইফালে লৈ আনিলোঁ ইফালে একো নাথাকিব এইফালে একো নাথাকিলে শূন্য লিখিব লাগিব আমি দেই আৰু তেনেকৈ চোৱা আমি সেইবিলাককো সমান চিহ্ন ইফালে লৈ আনিলোঁ দেই এইফালে যেনেকৈ আছিলে তেনেকৈ লিখি ল'লোঁ এতিয়া 7a টোক সমান চিহ্ন ইফালে আনিলে -7a হৈ যাব ন এইটো a হয় দেই আৰু এই 7b টোক সমান চিহ্ন ইফালে আনিলে -7b হৈ যাব সমান চিহ্ন ইফালে কি থাকিব 0 থাকিব এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল আমি কি কৰিব পাৰিম 3a - 2a বিয়োগ কৰিলে কিমান হ'ব 3টা a পৰা যদি 2টা a বিয়োগ হৈ যায় এটা a থাকিব হয়নে আৰু মাইনাছে কি হৈ যাব এইটো প্লাছ হ'ব 2টাই প্লাছ হ'লে 5b হৈ যাব মাইনাছ হ'ব দেই সমান চিহ্ন ইফালে 0 তেনেকৈ চোৱা 9a - 7a 9টা a পৰা 7টা a বিয়োগ হৈ গ'লে 2টা a হ'ব আৰু চোৱা এই 7টা b পৰা 3টা b মাইনাছ হৈ গ'লে 4টা b হ'ব সমান চিহ্ন ইফালে 0 লিখি দিম আমি দেই তো আমি কি পালোঁ আমি a - 5b পালোঁ সমান 0 ইয়াক আমি এতিয়া 1 নম্বৰ সমীকৰণ দি দিম আৰু ইয়াক আমি ছাত্ৰ ছাত্ৰীসকল ইয়াক আমি কেই নম্বৰ সমীকৰণ দি দিওঁ কাম এটা কৰোঁ ইয়াক সৰু কৰি লওঁ ইয়াতো 2 আছে ন আঁতৰাই দিওঁ ইয়াৰ পৰা 2 আঁতৰাই দিলে a হৈ যাব ইয়াৰ পৰা 2 আঁতৰাই দিলে 2 দুগুণ 4 হয়নে নহয় 2 পাম আমি ঠিক আছে তো সমান 0 ঠিক আছে এতিয়া আমি ইয়াক 2 নম্বৰ সমীকৰণ দিলোঁ কেলৈ ইয়াক অলপ সৰু কৰি ল'লোঁ এতিয়া কৰিবলৈ ইজি হয় ছাত্ৰ ছাত্ৰীসকল চোৱা ইয়াত আমাৰ এটা বস্তু থাকি গ'ল হয়নে 2 আমি কেনেকৈ পাইছিলোঁ 9a পৰা 7a মাইনাছ কৰি 2a পাইছিলোঁ হয়নে 4b পালোঁ এই -6টো আমাৰ থাকি গৈছিলে -6টো কাম এটা কৰোঁ সমান চিহ্ন সিফালে পঠিয়াই দিওঁ তো ইয়াত -6 হৈ আছে ইফালে আহিলে +6 হৈ যাব তো ছাত্ৰ ছাত্ৰীসকল চোৱা ইয়াৰ পৰাও 2 কমাব লাগিব ইয়াৰ পৰা 2 কমালোঁ ইয়াৰ পৰা 2 কমালোঁ ইয়াৰ পৰা 2 কমাই দিলে ইয়াত কিমান হ'ব 3 2 3 গুণ 6 হয়নে নহয় ইয়াত 3 হ'ব দেই তো এতিয়া আমি 1 - 2টো কৰি দিম 1 - 2 কৰি অপনয়ন কৰি দিম দেই তো ইয়াত কি আছে a - 5b সমান 0 ইয়াত কি আছে a - 2b সমান কিমান 3 এতিয়া আমি মাইনাছ কৰি দিওঁ আহা মাইনাছ কৰিলে কটা কৰি যাব প্লাছ এইটো -3b হ'ব কেলৈ ডাঙৰ 5টা b পৰা 2টা b বিয়োগ হৈ গ'লে 3টা b হ'ব দেই মাইনাছ ইয়াত কিমান হ'ব -3 তো মাইনাছ কটা কৰি গ'ল আৰু চোৱা এই 3টোক আমি সমান চিহ্ন ইফালে লৈ গ'লে 3/3 এই 3টোক আমি সমান চিহ্ন ইফালে লৈ গ'লে 3/3 হৈ যাব না 3 গুণ 3 তো আমি b সমান আমি কিমান পাম 1 পাম তো b পাই গ'লোঁ এতিয়া আমি a ৰ মান উলিয়াম হয় না b ৰ মান এতিয়া a উলিয়াব হ'লে আমি b ৰ মানটো কোনোবা এটা সমীকৰণত বহাই দিব লাগিব চাওঁ কোনটো সমীকৰণত বহাম এই কাম এটা কৰোঁ 1তে বহাই দিওঁ দেই a - 5b আছে তো b ৰ মান 1ত বহাই আমি ইয়াত লিখিম b ৰ মান 1ত বহুৱাই তো a - 5b আছে হয়নে b ৰ ঠাইত আমি 1 বহাই দিম তো a সমান 5 গুণ 5 হ'বনে নহয় ইয়াক আমি 5টো সমান চিহ্ন ইফালে লৈ গ'লে 5 হ'ব a সমান আমি কিমান পালোঁ a সমান আমি ছাত্ৰ ছাত্ৰী পালোঁ 5 তো আমাৰ a আৰু b ওলাই গ'ল তো আমাৰ সম্পূৰ্ণ সমাধান হৈ গ'ল কমপ্লিট হৈ গ'ল ভিডিঅ'টো চাই যদি ভাল লাগিলে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টোক লাইক কৰি ল'বা ভিডিঅ'টোক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি ল'বা কিবা বুজি নাপালে মোক কমেণ্ট কৰি জনাবা